সকলোলৈকে এই ভক্তি ভৰা সেৱা কৰিছোঁ। আজি কোনো ভিডিঅ' দিবলৈ মই আগবঢ়া নাই, এটা মনৰ দুখৰ কথা ক'বলৈহে আগবাঢ়িছোঁ। আজিৰ পৰা প্ৰায় 4-5-6 দিনৰ আগত এই বাইপাছত এটা আকস্মিক দুৰ্ঘটনা হৈছিল। সেই আকস্মিক দুৰ্ঘটনাত 2জন ল'ৰাৰ মৃত্যু হৈছিল। তাৰে এজন ল'ৰা আমাৰ নিজৰ ভতিজা আৰু এজন ওচৰই প্ৰায় 2 কিলোমিটাৰমান আঁতৰৰ ল'ৰা। 2জন মৃত্যুত গাঁও পৰিয়াল একেবাৰে ভাগি পৰিছে। এজনে বিয়া পতা 2 বছৰ হৈছিল, এটি কণমানি শিশু 6মহীয়া, আৰু এজনে বিয়া পতা 1 বছৰ হৈছিল, তেওঁ মানুহগৰাকী প্ৰেগনেণ্ট আছিলে। ইমান সাংঘাতিক এটা ঘটনা, বহুত মানসিকভাৱে ভাগি পৰিছোঁ আৰু বহুত দুৰ্বল হৈ পৰিছোঁ। তথাপিও আজি মই ভিডিঅ' বহুত দিন দিয়া নাই। কিয় দিয়া নাই এই কথাখিনিৰ ওপৰত মই ক'বলৈ আগবাঢ়িছোঁ। তেওঁ মাতৃ, পিতৃ আৰু ভাতৃ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। তেওঁৰ ঘৰখনলৈ চাবলৈ উপায় নাই। আমি নিজেই ভাগি পৰিছোঁ যদিও তেওঁলোকক বুজাবলৈ যাওঁ। ৰাতিপুৱাৰ পৰা তেওঁলোকৰ ঘৰতে থাকোঁ, ৰাতিও থাকোঁ, কিন্তু নিজৰ কৰ্তব্য খাতিৰতহে স্কুললৈ যাওঁ। বিদ্যালয়তো মন নবহে, নিজৰ কৰ্তব্য যাবই লাগিব। বিদ্যালয়ৰ পৰা আহিও আকৌ সেই দাদাৰ ঘৰতে থাকোঁ। দাদাক ৰাতিও থাকোঁ, তাতে খোৱা বোৱা সকলো তাতে, কিনো খাব আৰু। তথাপি আৰু তেওঁলোকেতো খাবলৈ একো মনেই নাযায়। মই বৰতীয়াকৈ বনাই খাওঁ, বৰতীয়াকৈ বনাই দিওঁ, অকণমান দিওঁ, তেনেকৈ খায়। মোটামুটি বহুত দুখ লগা কথা, বহুত দুখত ভাগি আছোঁ আৰু মই নিজেই। তেনেকৈ ৰাতিও থাকোঁ। দাদাটোক একদম বুজাবলৈ নোৱাৰি, দাদাৰ মন একেবাৰে অস্থিৰ। দাদাৰ কথা ক'বলৈ হ'লে বহুত দুখ লাগি যায়। দাদাই মাজে মাজে কিছুমান কথা ভুল বকে। ফটো এখন চাই মোক কয়, মোবাইলটো উলিয়াই দিয়া, মোৰ মাইমনক চাওঁ। ল'ৰাজনৰ নাম আছিল মাইমন। ফটোখন উলিয়াই দিয়া। ফটোখন উলিয়াই পেলাই তেওঁ চাই কান্দিবলৈ ধৰে। তেতিয়া দাদাক কি কৰোঁ, অনেক কথাই বুজাওঁ, শাস্ত্ৰ ভাগৱতৰ কথা যিকণ জানো আৰু তেওঁ বুজাই কওঁ। কান্দিব নাপায়, কিয় কান্দ? তেওঁ আমাৰ নিজৰ সন্তান হোৱাহেঁতেনে তেওঁক কোনেও মাৰিব নোৱাৰে। নিজৰ বুলিবলৈ পৃথিৱীত একোৱেই নাই, নিজৰ দেহাটোও লোকৰ। আমি আহিছোঁ ক'ৰ পৰা, আমি যাবগৈ লাগিব সেই ঠাইলৈ। আমি আহিছোঁ, ভগৱানে আমাক পঠাই দিছে আমাৰ কিছুমান কৰ্ম কৰিবলৈ। কৰ্ম শেষ হ'লে ভগৱানে আকৌ আমাক লৈ যাব। তেনেধৰণে দাদাক বুজাই থাকোঁ। আৰু তেওঁ বৈকুণ্ঠত ঠাই পাইছে, তেওঁ কোনো দুখ কষ্ট নোপোৱাকৈ তেওঁ মৃত্যু সাৱটি ল'বলগীয়া হৈছে। তেওঁক ভাগৱতৰ আখ্যানো বুজাওঁ, অভিমন্যুৰ কথা তুলনা কৰোঁ। অভিমন্যু কোন আছিলে? অভিমন্যুৰ যেতিয়া মৃত্যু হৈছিলে, তেওঁ পিতৃ অৰ্জুনৰ মন একেবাৰে অস্থিৰ হৈ গৈছিলে। তেওঁ পিতৃক বুজাবলৈ উপায় নাই, এনেকুৱা হৈ গৈছিলে। তেতিয়া তেওঁ কৃষ্ণই অৰ্জুনক বুজাইছিলে, তুমি কিয় কান্দিছা, কিয় দুখ কৰিছা? দুখ কৰা কোনো কাৰণেই নাই। তেওঁ নিজৰ কৰ্তব্য খাতিৰত আহিলে, তেওঁ কৰ্ম শেষ হ'ল, তেওঁ গুচি গ'ল। তেওঁ কোন আছিলে তুমি জানানে? তেওঁ আছিলে এজন স্বৰ্গ দেৱতা। আৰু স্বৰ্গ দেৱতাত তেওঁ কিছু ভুল হৈছিলে, তেওঁ দুখ হৈছিলে। আৰু গোটেই কাহিনীখিনিৰ কথা মই এতিয়া নকওঁ, ক'লে ভিডিঅ'টো বহুত দীঘল হ'ব। মই থুলমূলকৈহে কৈছোঁ। তেওঁ সেই দুখত শাপগ্ৰস্ত হৈছিলে। শাপগ্ৰস্ত তেওঁ মুক্তি হ'ব 16 বছৰ বয়সত। সেই 16 বছৰ বয়সত তেওঁ মৃত্যু হ'ল। এই মৃত্যুটো জন্ম হওঁতেই বিধাতাই লিখি পঠিয়ায়, মৃত্যু এটা কাৰণ লাগে। এইখিনি কথা দাদাক বুজাওঁ আৰু দাদাক কওঁ। হিৰণ্যকশিপুৰৰ কথা কওঁ। হিৰণ্যকশিপু কোন আছিলে? হিৰণ্যকশিপুৰ আছিলে বৈকুণ্ঠ সপ্তদুৱাৰ ৰখীয়া। বৈকুণ্ঠত থাকি তেওঁ কিছু ভুল কৰিলে, দুখ কৰিলে, সেয়েহে তেওঁ শাপগ্ৰস্ত হ'ল। শাপগ্ৰস্ত হৈ আহি কাশ্যপ ঋষি গৃহত তেওঁ জন্মগ্ৰহণ কৰিলে। তেওঁ যেতিয়া উপযুক্ত সময় হ'ল, উপযুক্ত সময়ত আকৌ ভগৱানে নিজেই তেওঁ লৈ গুচি গ'ল। আমিও নৰসকল তেনেকুৱাই। আমি ভগৱানে আমাক পঠাই দিছে,
আমি কোনে জানো আমি ক'ৰ পৰা আহিছোঁ? কোনে জানিব পাৰে ক'লৈ যামগৈ? আমি এটাই জানো, আমি ভাগৰ তৰা স্থানৰ পৰা আমাক ভগৱানে পঠাই দিছে, আমি নিজৰ কৰ্ম কৰিব লাগে, ইয়াত ভাল কৰ্ম কৰিব লাগে আৰু সেই কৰ্ম কৰি আমি যাবগৈ লাগিব। ঠিক আমাৰ ভতিজাটোৱে ভাল কৰ্ম কৰিছিলে, সেয়েহে আজি ভতিজাটোৰ কাৰণে গোটেই গাঁওবাসী পৰিয়ালৰ ইমানেই দুখ প্ৰকাশ কৰিছে, কোনো কাৰো মনত শান্তি নাই। সকলোৱে আহি তেওঁলোকৰ ঘৰত কান্দে। তেতিয়া আমি কওঁ কান্দিব নালাগে। ঘৰত যদি আকৌ কান্দি দিবলৈ হয়, এই ঘৰখন আকৌ অস্থিৰ হৈ যাব। তেনেকৈ আমি যিসকল মাত লগাবলৈ আহিছে, আমি তেওঁলোকক তেনেকৈ কওঁ। আৰু তেওঁ যদি অন্তৰত মৰম লগাইছে কাৰণে, সকলো অন্তৰ জয় কৰিছে, তেওঁ যিখিনি কৰ্ম কৰিলে ভাল কৰ্ম কৰিছে, তেওঁ কৰ্মখিনিৰ ওপৰৰ কাৰণেই সকলো মানুহে দুখ প্ৰকাশ কৰিছে। আৰু তেওঁ কৰ্ম শেষ হ'ল, ভগৱানে তেওঁ লৈ গ'ল। নৰৰূপে জন্ম হোৱা, যিমানেই জন্ম হয় দুখ কষ্ট হয়, দুখৰ যান্ত্ৰণা, জন্ম মানি যান্ত্ৰণা। আমাৰ ভতিজা, আমাৰ এই ল'ৰাটো বৈকুণ্ঠত ঠাই পাব, তেওঁ আৰু জন্ম নহয়, তেওঁ নিজ স্থানলৈ গুচি গ'ল। আমি যদি ইয়াত কান্দি কাটি থাকোঁ, তেওঁ কিন্তু দুখ পাব। আৰু আমি তেওঁৰ কথা ভাবিছোঁ, তেওঁ কিন্তু আমাৰ কথা ভবা নাই। আমি দুখ কৰা কোনো কাৰণ নাই। এনেধৰণে মই দাদাকণেই বুজাওঁ, তেতিয়া দাদা মনটো অত্যন্ত ভাল হয়। তাৰপিছত কি হ'ব? মায়া নহয় জানো? আকৌ তাৰ প্ৰতিছবিয়ে তেওঁক আমনি কৰি থাকে। ঠিক তেনেধৰণেই দিনবোৰ গৈ আছে। সেয়েহে মনত বহুত দুখ। যেতিয়া মোৰ মন ভাল লাগিব, মানসিক বেয়া, শাৰীৰিকো অকণমান বেয়া হৈ গৈছে, কাৰণ খোৱা বোৱা একেবাৰে নাইকিয়া যেতিয়া হৈ গ'ল, শাৰীৰিকটো অলপ দুৰ্বল হ'বই। যেতিয়া আকৌ আগৰ মনটো নিশ্চয় আহিব লাহে লাহে, তেতিয়া মই ভিডিঅ'টি আজি মই সকলোকে